दिनै बिजेपिआ फिन खेबसेबाव मोदैबारि काउन्सिल बियाबाव आगानसे दावखोदों। बिपिएफनि बारग' दैदेनगिरि आरो मोदैबारि बियाबनि आफादारि नेहाथारि जयन्त बरुवाया खान्थिनि गेजेरजों मोदैबारियाव थानाय बिजेपिनि मावख'आव थांनानै बिजेपि दोलोआव हाबदों। बे समावनो बिटिआरनि इएम आरो एमसिएलए दिगन्त बरुवाया बिथांनि दोलोआव हाबनायखौ दुंब्रोदै बरायदों। बिपिएफनि बारग' दैदेनगिरिया खौरां बिजोंनि सिगाङाव बुङोदि बिपिएफनि दोलोआरि खान्थिया 15 बोसोर गोजाम। दासिमबो बे गोजाम खान्थियावनो सोलिगासिनो दं। बिपिएफ दोलोआ बिजेपिआ मोदैबारि बियाबखौ फिन खेबसेबाव देरहानो थांगासिनो दं, बेनिखायनो बिजेपि दोलोआव हाबदों। लोगोसे बिथाङा पार्टीनि खान्थि आरो आदर्शखौ मोजां मोनो होननानैबो फोरमायबावदों। सबका साथ सबका विकास स्ल'गानजों बिजेपि दोलोआ आवगायगासिनो दं। बे समावनो मोदैबारि मण्डलनि आफादगिरि आरो बिजेपिनि मावथिफोरा बिजेपिनि गोख्रों आरो हारि धोरोम सायख'आलासे गासैबो सुबुंफोरा बिजेपि दोलोआव हाबनायखौ गोसो थुलुंगाखांनाय फोरमायदों। হয়, নমস্কাৰ। মই আচলতে যোৱা দিনবিলাকত আঞ্চলিক দলৰ হৈ বিভিন্ন কাম কাজত মই ঘূৰিছোঁ। যোৱা দিনবিলাকতো মই অলপ ষ্টাডি কৰি আছোঁ যে বিজেপি দলটোৱে বিশেষকৈ মোদৈবাৰী অঞ্চলত বা আমাৰ বিটিচি অঞ্চলত বিশেষভাৱে উন্নয়নৰ কাম কৰা মোৰ পৰিলক্ষিত হৈছে। আৰু যিটোৰ প্ৰতি আকৃষ্ট হৈ আচলতে মই বিজেপি দলত যোগদান কৰা মই এটা সিদ্ধান্ত লওঁ। আৰু মোৰ যিমান বন্ধুবোৰ আছে তেওঁলোকেও এটাই কথা কয় যে আগন্তুক দিনত যদি ভাল কাম কৰে সেইখন চৰকাৰ হৈছে বিটিচিৰ বিজেপি চৰকাৰ। আৰু আগন্তুক দিনত তাৰমানে বিটিচিত বিজেপি চৰকাৰ যে হ'বলৈ গৈ আছে এইটো বিটিচিৰ ৰাইজে ইতিমধ্যে গম পাইছে। আৰু আমি যিমানখিনি পাৰোঁ আগন্তুক দিনত বিটিচিবাসীৰ উন্নয়নৰ কাৰণে বা মোদৈবাৰীবাসী ৰাইজৰ উন্নয়নৰ কামৰ কাৰণে যিমান উন্নয়ন কৰিব পাৰে সেই হিচাপে কাম কৰিম বুলি আমি ওলাই আহিছোঁ। আগন্তুক দিনত আশা কৰিম যে মোদৈবাৰীৰ লগতে টংলাবাসী বা কালাইগাঁওবাসী অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ যাতে উন্নয়ন হয়, তাৰ লগে লগে যিখিনি আমাৰ আনএমপ্লয়ড সমস্যা আছে এই সমস্যাবিলাকো যেন কিছু সমাধান হ'ল। আৰু যোৱা দিনবিলাকত বিজেপি চৰকাৰে যি ধৰণে চাকৰিত মকৰল দিছে আমাৰ উদীয়মান শিক্ষিত নিবনুৱাসকলক, ঠিক তেনেকৈ কিন্তু যোৱা কংগ্ৰেছৰ দিনতে হওক বা আন কোনোবা চৰকাৰৰ দিনতে হওক আমি কিন্তু ইমান ধৰণে উন্নয়নৰ কাম আমি দেখিবলৈ পোৱা নাই। যিটো কাৰণে আমি এইবাৰো ভাবিছোঁ বিটিচিত বিজেপি চৰকাৰ পূৰ্ণদমে কাম কৰক আৰু অসমবাসীৰ লগতে বিটিচিবাসীৰো উন্নয়ন হওক, লগতে মোদৈবাৰী অঞ্চলৰ উন্নয়ন হওক, সেইখিনিকে কামনা কৰিছোঁ। আৰু মই ভাবিছোঁ যিমান পাৰোঁ মোদৈবাৰী ৰাইজৰ হৈ আমি কাম কৰি যাম। লগতে ইএম দিগন্ত বৰুৱা ডাঙৰীয়াদেৱে এই ক্ষেত্ৰত যেন আমাক সহায় সহযোগ আগবঢ়ায় সেইখিনি আশা কৰিছোঁ। লগতে হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াদেৱেও যেন আমাক বিটিচিবাসীৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ সহায় সহযোগ আগবঢ়ায়। যদি ভুল নহয় আপুনি এজন বিপিএফৰ সাংগঠনিক সম্পাদক হিচাপে কৰ্মৰত আছিলে, হঠাৎ কিহৰ কাৰণে আপুনি বিপিএফ দল এৰি বিজেপিত যোগদান কৰিলে? আচলতে বিপিএফ দলত মই যোৱা 2 বছৰ থাকিলোঁ, কিন্তু মই বিপিএফ দলটোৰ প্ৰতি মোহভংগ হোৱাৰ কাৰণ এটাই যে তেওঁলোকে এই ধৰক আগৰ 2003ৰ যিটো তেওঁলোকৰ পলিচি আছিল সেই পলিচি আজিও চলি আছে। তেওঁলোকে তাৰমানে কোনো ধৰণৰ নতুন পলিচি ল'ব পৰা নাই। তেওঁলোকে এটাই ধাৰণা যে আমি বিটিচিখন দখল কৰিব লাগে আৰু আমি ইয়াতে ঠিকা কৰিব লাগে। আচলতে ঠিকা কৰাটোৱে আচলতে ৰাইজৰ সমস্যা সমাধান নকৰে। ইয়াতে ৰাইজৰ উন্নয়নৰ কাম হ'ব লাগিব। সেই কিন্তু মনোভাৱটো মই বিপিএফ দলৰ মই কোনো ধৰণে দেখা নাই, যিটোৰ কাৰণে মই আচলতে বিপিএফ দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছোঁ। এটাই ধাৰণা যে আমি বিটিচিখন দখল কৰিব লাগে আৰু আমি ইয়াতে ঠিকা কৰিব লাগে। আচলতে ঠিকা কৰাটোৱে আচলতে ৰাইজৰ সমস্যা সমাধান নকৰে। সেইটো কাৰণে মই আচলতে বিপিএফ দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছোঁ। হয়, নমস্কাৰ। আমাৰ কাৰণে আজি এটা খুব ভাল দিন।
আমাৰ BPF দলৰ পৰা যে সাংগঠনিক সম্পাদক জয়ন্ত বৰুৱা ডাঙৰীয়া আজি আমাৰ কাৰ্যালয়ত আহি বিজেপি দলত যোগদান কৰিলে গতিকে আগন্তুক দিনত আমি দেখিছো যে মুদৈবৰীৰ আমাৰ যি ভাৰতীয় জনতা পাৰ্টি দলৰ আৰু শক্তিশালী হৈ উঠিছে আমি আগন্তুক যি BTC নিৰ্বাচন আহি আছে এই নিৰ্বাচনত আমাক যে আৰু পুনৰ পৰাভূত কৰিব নোৱাৰে এই প্ৰমাণ কৰিলে খালাইগাঁওনিफ्राय অসীম শৰ্মানি ৰিপৰ্ট NBT লাইভ